আজিৰ কাহিনীটো এনেকুৱা, ৰাতিপুৱা চাহকাপ বনাই থাকোঁতেই আমাৰ ঘৰৰ চিলিণ্ডাৰটো শেষ হৈ থাকিলে। যিহেতু ঘৰত ডাঙৰ ল'ৰা হিচাপে এনেকুৱা সৰু সৰু কামবোৰ কৰা মোৰেই দায়িত্ব। আৰু আজি প্ৰায় ৩-৪ দিন ধৰি বৰষুণ দি আছে, যাৰ ফলত ৰাস্তাটো অৱস্থাই নাইকিয়া হৈ গৈছে। চাওকচোন কিমান বেয়া ৰাস্তা আমাৰ এইটো। আৰু আহি পালোহি মই চেৰাজিমৰ ফ্ৰণ্টত থকা আমাৰ বৰদলৈ গেছ এজেঞ্চি। এইপিনে ইমান দীঘল শাৰী, তাত থিয় হৈ আমনিও লাগিছে। আমনি লাগিলেওতো নহ'ব, ঘৰত যিহেতু চিলিণ্ডাৰটো শেষ হৈছে, চিলিণ্ডাৰটো আজি ভৰাই নিবই লাগিব। মানে মই কালিও আহিছিলোঁ, কালি মানে গেছ এজেঞ্চিত লিখা আছিল ষ্টক নীল। চ' আজি যেনে তেনে কৰি গেছটো নিবই লাগিব। আৰু এইপিনে পালোহি আমি গেছটো নিব, আৰু ফাইনেলি গেছটো লৈ ল'লোঁ। এইপিনে গেছ আনি মেলি হৈ গ'ল, আৰু মই গৈ আছোঁ এতিয়া এটা ফটোশ্বুটৰ বাবে। ফটোশ্বুটটো ক'ত আছে আপোনালোকক অলপ পাছত কৈ আছোঁ। তো বলক ফটোশ্বুটটো জেগাত লগ পাই আছোঁ। হাই, আজি আমাৰ ইণ্টাৰনেল ফেশ্বন একাডেমি পৰা আমি এখন মেকআপৰ কৰ্মশালা দিছিলোঁ। তাৰ আজি মেকআপৰ অন্তিম দিন, আৰু সেই অন্তিম দিনতে আমাৰ যিসকল মেকআপ আমাৰ ষ্টুডেণ্ট আছিলে, তেওঁলোকে আমাৰ ইয়াত আজি মেকআপ কৰিছে। আৰু সেই মেকআপখিনি ফুটাই দিবৰ কাৰণে আমি কেমেৰামেন আমাৰ ভাস্কৰ জ্যোতিকো মাতি আনিছোঁ। আৰু চাওঁ আহক আগলৈ কি হয়, দেখা যাব আপোনালোকে। ইমান জুম কেলে কৰিছা? চাওঁ প্ৰিন্সিপালে চাই দে। কি ক'বা? কি ক'বা? আৰু এবাৰ অন কৰি দিয়া, আৰু এবাৰ অন কৰি দিয়া। ক'ত তোৰ আৰু নাই হয় নে? মই সেইটো কাৰণে মই পেগলামি কৰিব লৈছিলোঁ। মই তোমাৰ কথা কিবা ক'ব লৈছিলোঁ। একাডেমীখনৰ বিষয়ে কি ক'বা? পলাই যাগে তুমি একাডেমীখনৰ কোনোবা হয় নহয়? ভাস্কৰ, নিহাজ, প্ৰিন্সিপাল মেকআপ কৰিছিলে। এয়া হৈছে পূজা। এয়া যে মেকআপ ষ্টুডেণ্টৰ ফটো, আৰু ইয়াৰ লগতে মেকআপ কৰিছে চাওক। আৰু এয়া ভাস্কৰে আমাৰ ফটো তুলি আছে। এয়া আমাৰ ফাৰ্ষ্ট বেটছ হয় কৰ্মশালা, 5 দিনৰ কৰ্মশালা যে আৰম্ভ কৰিছে। এইগৰাকী প্ৰথমগৰাকী মেকআপ কৰিছে। এইপিনে আমি ইণ্টাৰনেল ফেশ্বন একাডেমি ফটোশ্বুট কৰি আছোঁ। এইপিনে মিণ্টু দা, আৰু এইপিনে ভণ্টি, তোমাৰ নামটো কৈ দিয়া। रहा नहीं जाता, तड़प ही ऐसी है ना। পূজা পূজা বহুত লাজপ্ৰিয় হয় মই। চোৱা। आज आज अभी এইখিনি বহুত ব্যস্ত থাকে, তাৰ মাজতে আমাৰ মাজত উপস্থিত থাকে। বহুত বহুত ধন্যবাদ তেখেতলোক। বহুত বহুত ধন্যবাদ থাকিলে।